বাৰ্থডে গিফ্ট আহি পালে যোন মানে তোমালোকৰ বাৰ্থডে গিফ্ট আহি পালে কিন্তু তুমি এটা বুজি নাপাবা এইটো ব্ৰেণ্ড ভাল হয় বাহিৰলৈ খুলিছোঁ ভিতৰত নাই নিয়া হাৱা দি ল'ব লাগিব যে এয়া তোমাৰ বল হয় এয়া লৈ লোৱা 25 বল আহিছে এখন আমি এতিয়া বনাম আমাৰ কাৰ এতিয়া আমি অসমলৈ গ'লে এবাৰ বেলেগ ফ্লাইটত যাব নালাগিব এই হেৰিয়াতে যাব লাগিব এইখন কাৰত যাব লাগিব উঠিছে সেইফালে উঠিছে তুমি কোনটোত হাৱা দিবলৈ ল'লা যিটো আটাইতকৈ ডাঙৰটো থাকে আমাৰ নয়ন যেতিয়া হাউলি অকণমান ওখ হ'ব লাগে ন আমাৰ এখেতে কি কৰোঁ কি নকৰোঁ গাত একদম 7খন হৈছে একদম আমি ভিতৰত ফুলুৱাবলৈ লৈ আহিলোঁ গাড়ী পূৰা চলাইছে এতিয়া অসম পামগৈ আমাৰ এতিয়া আইতা ঘৰ পামগৈ এনাই ঘৰ পামগৈ চলোৱা পিপিত কৈ দিয়া পিপিত বাৰ্থডে কাৰণে দেউতাকে ঘৰত পিন্ধিবলৈ এইবিলাক ড্ৰেছ আনি দিছে এযোৰ পেনৰ লগত আহিছে পেন আৰু চোলা এযোৰ পেন চোলা একে আৰু এযোৰ আৰু এযোৰ আমাৰ স্পেচিয়েলি এইটো পেণ্ট আনি দিছে চোলা আনি দিছে আৰু এইটো এটা চাৰ্ট আনিছে এইবিলাক আমি অনলাইনত আনিছোঁ কাৰণ ইমানখিনি নানিলোহেঁতেন কিন্তু ইয়াৰ মানে বহুত দিন হ'ল লকডাউন হৈ গ'ল যে কাপোৰ নাইকিয়া হৈ গ'ল কাপোৰবিলাকৰ ৰং গুচি গ'ল চুটি হৈ গ'ল ভাবিলোঁ কি বাৰ্থডে বুলিয়ে আনিম আৰু একেলগতে মই ভাবিছিলোঁ কি অসমলৈ যাম যেতিয়া ঘৰলৈ যাম তাৰ আগতে ইয়াৰ কাপোৰ কেইযোৰমান কিনিম অসমত ইফালে ফুৰিবলৈ যোৱা হয় কিন্তু নহয় এতিয়া মানে বহুত দিন হ'ল কিনা নাই তাৰ কাপোৰবিলাক ঠেক হৈ ৰং গুচি গৈছে যে কাপোৰবিলাকৰ এইবোৰ বেছি দাম নহয় মই ইয়াক খুৱাইছোঁ ইয়াৰ গাটো অকণমান আজি বেয়া হৈছে জ্বৰ হ'ল অলপমান পানী খেলিলে বহুত সেইকাৰণে সি আজি অকণমান সোনকালে শুইছে এতিয়াতো জ্বৰ হ'লে ভয় লাগে ন সেনেকুৱা বিশেষ নহয় এনেই বতৰৰ কাৰণে হৈছে তাৰ বাৰ্থডে কাৰণে এইবিলাক বেলুনবিলাক ফুলুৱাই আছে মেচিন আনি লৈছে এইবোৰ বেলুন ফুলুৱাবলৈ মেচিনটো দেখাই দিয়ক এই ভাইটি মুখে নুফুলাবিহে মুখখন বিষয়াই নলবি মুখে ফুলিব নহয় আৰু ডাঙৰ হয় আকৌ দেই
এতিয়া ৰাতি 1টা বাজিছে। ৰাতি 1টা বাজিছে, আমি খেলি আছোঁ এতিয়া। সি অথনিৰ পৰা শুই আছিলে। আমাৰ মনটো বেয়া লাগিছিলে, আমি খালোঁ। বাৰ্থডে বুলি আমি কিবা কিবি খালোঁ, কিন্তু সি খোৱা নাছিলে কাৰণে আমাৰ মনবোৰ বেয়া লাগিছিলে। এতিয়া 1টা বাজিছে, সি সাৰ পাই খেলিছে। কমিছে নাই? অকণমান আছেনে? অকণমান আছেনে? হাঁহি যা তুমি। মই কেমেৰামেন, সেইটো কাৰণে তাৰ লগত খেলিব পৰা নাই। তাৰ এনেই ফূৰ্তিবোৰকে চাই ভাল লাগিছে, কাৰণ তাৰ জ্বৰ হৈছিলে ন, শুইয়ে আছিলে। পটককৈ অকস্মাতে জ্বৰ উঠিলে। গা ধোৱাৰ পাছতে শুৱাই দিলোঁ। শুই উঠিয়ে এঘণ্টামান পাছত শুই উঠি যেতিয়া দেখিছোঁ গাটো ইমানেই তাৰ গৰম। সন্ধিয়া ভাল পাইছিলে, কিন্তু আকৌ সন্ধিয়া অকণমান বমি কৰিলে। তাৰপিছত এতিয়া ভাল পাইছে আৰু দেই। তাৰ যাতে গাটো সদায় ভাল হৈ থাকে, সেইটো কাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব দেই ল'ৰাটোক। এই আমাৰ ভাইটি আৰু আমাৰ এওঁ মিলি এটা ডেক'ৰেশ্যন কৰিব লৈছে। ইয়াৰ গাটো অকণমান ভাল পাইছে যে, সেইটো কাৰণে অকণমান সিহঁতিও কৰিবলৈ মন কৰিছে আৰু। মই কেমেৰামেন দেই, মই বেক চাইডত আছোঁ। আপোনালোকে নুসুধিব আকৌ মই নোলালোঁ কেলৈ বুলি। মই ওলালে মানে এইবিলাক কেমেৰা কোনে ধৰিব, ষ্টেণ্ড নাই মোৰ মোবাইলৰ। যি কয় ক'বলৈ দিয়ক আৰু তাৰ বাৰ্থডে। এতিয়া ঘৰতো চব সময় আপোনালোকে। এতিয়া ডেক'ৰেশ্যন কৰি হৈছে আৰু অলপ আছে, আপোনালোকক দেখাম ৰাতিপুৱা। এতিয়া 3টা বাজিব হৈছে, আমি এতিয়া শুমগৈ। আজি আমাৰ ভালকৈ হোৱা নহ'ল যে, সেইকাৰণে আমি দেৰিকৈ উঠিছোঁ। মই 8টা বজাত উঠিলোঁ, এহেঁতি 9টা বজাত উঠিছে। আৰু এওঁ এতিয়া কাম ষ্টাৰ্ট কৰিছে। শনিবাৰে বন্ধ থাকে, তথাপিও কৰিছে, কাৰণ কেতিয়াবা ল'ৰা চাব লাগে যে, কাম কৰিবলৈ কেতিয়াবা সময় নাপায়, সেইকাৰণে আগতীয়াকৈ সময় পালে কৰি থাকে। ৰাতিপুৱা মোৰ ব্ৰেকফাষ্ট বনাবলৈ মন নগ'ল, সেইকাৰণে বাহিৰৰ পৰা দোচা আনিছোঁ। এয়া মোৰ কাৰণে আনিছোঁ, ভাইটিৰ কাৰণে, আমাৰ এওঁৰ কাৰণে, আৰু আমাৰ ঘৰত মানে বিল্ডিঙত থকা আণ্টিৰ কাৰণেও আনিছোঁ আজি ব্ৰেকফাষ্টটো। ইয়াৰ গাটো অকণমান পানী লগা জ্বৰ হৈ আছে, ইয়াক কেয়াৰ ল'বলগীয়া হৈছে যে, সেইবিলাক বনাবলৈ সময়। এতিয়া মই চাহ বনাই লওঁ। চামুচখন 3 চামুচ। এইবোৰ আমাৰ ডেক'ৰেশ্যন হৈ আছে, সম্পূৰ্ণ হোৱা নাছিলে, ৰাতি কৰিলোঁ অলপ, এতিয়া কৰি আছে। আৰু আমাৰ বাৰ্থডে বয় চেনি অকণমান খাব লৈছে দেই, তাৰ পানী লগা জ্বৰ হৈছে। চেনি পেলালেই। তাৰপৰা আমি আৰু গা ধুই ইয়াকতো চাফা কৰি দিলোঁ। চেনি নেপেলাবা আকৌ, নামঘৰত চাকি জ্বলাম আমি। আপোনালোকে ক'বচোন ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে। বাৰ্থডে বুলি কোনো মানুহ নাহে আকৌ দেই, এনেই ল'ৰাটো ফূৰ্তিৰ কাৰণেহে কৰিলোঁ। ডেক'ৰেশ্যন নকৰিলোঁ সেইদিন, ইয়াৰ গাটো বেয়া লাগি আছে, আমাৰ মনবোৰ ভাল নাই ন। ভাইটি অহাৰ কাৰণে কৰি দিলোঁ আৰু, ভাইটি অহাৰ কাৰণে বহুত ভাল লাগিলে। থেংক ইউ দেই ভাইটি, তই আহিলি যে। সিফালে দি দিয়ক। নামঘৰ হয়, আমাৰ সৰুকৈ পতা নামঘৰ। মই ল'ৰাটোৰ কাৰণে অকণমান পায়স বনাম, সেইকাৰণে
এইবিলাক গাখীৰ মৌ জোল এইবিলাক নামঘৰত আগবঢ়াই থৈছোঁ। মই ইমান বিশেষ নিয়ম নাজানো, যেনেকৈ মানে অন্তৰ পৰা যিটো আহে সেনেকৈ কৰিম আৰু। এয়া ভাইটিয়ে পায়স গুৰু পায়সকণ বনাব লৈছে। তই পায়স বনালে খাই ভাল লাগে হয় নাই বাৰু? খালি চেনি তেনি টেষ্ট কৰিব নোৱাৰিবি আৰু গুৰু পায়স হয়। এয়া আমি ভাইটিয়ে মই পায়স বনাইছোঁ। আমাৰ এওঁলোক গাড়ী চলাই চলাই পায়স খাবলৈ আহি আছে। আৰু জিৰ' ছোৱালীবোৰক কৈছোঁ দেই, আমাৰ ভাইটিয়ে বৰ ধুনীয়া পায়স বনাই কিন্তু। ল'ৰাটো কামে বনাই ঠিকে আছে আকৌ। তই যদি ৰান্ধনি হয় মোক দিওঁ সুধিছ আকৌ কেনেকৈ হ'ব বাৰু? ধুনীয়া বনা আকৌ। তোৰ কথা ইমান জপইচ্ছা কৰিছোঁ, মোক লাজ নিদিবি। দি দিওঁ সুধি দিবা আকৌ, লাজ নিদিবি আকৌ তই। সদায় মোৰ ইউটিউব চেনেলত মই ভাত ভাজি বনাই থাকোঁ, তই আজি পায়সকণ বনাই দেখুৱাচোন। দিলে বেছি হ'ব নি ভাইটি? এই আমাৰ মায়ে ফোন কৰিছে, আমাৰ এওঁলোকৰ মাকে। মই ফোনটো ৰিচিভ কৰি লওঁ দেই। আমাৰ এওঁলোকে কেক আনিবলৈ যাবলৈ লৈছে। আমাৰ এওঁ বৰ লাজ কৰে দেই। এয়া বাহেঁতিহঁত পাই গ'ল কেক আনি। আমি এতিয়া কেকটো অপেন কৰিম। কিমান ল'লে কেকটো? লালুৱে পইচা দিলে বুজিছানে? পাগল লালু কেলে নিলি? বলিয়া কৰিবি দেই লালু, কেলে নিলি তই? একো নাই। এইটো বাৰ্থডে কেক চাবা না। এয়া কেক ৰেডি কৰিছোঁ দেই কাটিবলৈ। মানে অকণমান লাহেকৈ কাটিলোঁ এদিন। ল'ৰা দুটামান আহিম বুলি কৈছিলে, কিন্তু ই শুই গ'লে দিগদাৰ হ'ব। আহিলে তেহেঁতক এক্সট্ৰাকৈ খাব দি দিম। বৰ সৰুকৈ আয়োজন কৰিছোঁ, কাৰণ ইয়াৰ গাটো বেয়া হৈ গ'ল যে। আমাৰ মন নাছিলে, তথাপিও মানে তাৰ মৰমতে তাৰ হেঁপাহতে কৰিছোঁ। ধৰ একো নহয়, তই তাইলৈ লাজ কৰিব নালাগে। Shivansh. Kaluna baby. Kaluna. भैया दोनों के लिए किचन है भैया। खुद को ये सोफे खुद को ला কেক কটা হৈ গ'ল, এতিয়া কাটি আছেহি। আজিলৈ বাৰ্থডে হৈ গ'ল। এতিয়া আমি ভাত খাম। পায়স এনে অকণমান আৰু কেকে দিলোঁ। আচলতে কাকো মতা কথা নাছিলে। হৈ যাব।
এডোখৰত তুমি এৰি থৈ গ'লা যে সি থৈ দিছে দেখিছা এয়া বাৰ্থডে স্পেচিয়েল থালি দেই আমাৰ আপোনালোকৰ আগত দুখন দেখাই ভাত পানী খাই আজৰি হৈ বেংগলোৰ বাৰীত পাত শাক ছিঙিছোঁ ঐ লালু আৰু ভিতৰলৈ নোসোমাবি নাগিন ডান্স কৰি দিবি আকৌ দেই নাজানো নাই আমাৰ ক'ত যাব বোলে এইডাল পৰি হাউলি আছে ষ্টেট যা ষ্টেট গৈ থাক বেকাকে সেইডাল এইফালে পৰি থকা ঘাঁহ পৰি থকা ফালে আগলৈ সেইডাল সেইডাল হৈ গ'ল বাহিৰৰ চকু দেখিছ আৰু এতিয়া বজাৰলৈ যাব লিষ্টখন লিখি আছে ৰাতিলৈ মাংস অকণমান আনিবলৈ কৈছে এয়া কেক কাটি শুইছে এতিয়া কেক কাটোতে বেছি দীঘলীয়া ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ ই ৰাতিপুৱা সোনকালে উঠিলে শোৱাও নাছিলে যে শুবলৈ অকণমান বিচাৰিলে সেইকাৰণে বহুত দীঘলীয়াকৈ বনাব নোৱাৰিলোঁ মোৰ এনেই পাছত মই ভিডিঅ'ত চাই ভাল পাম বুলি এনেই সৰুকৈ হ'লেও দুটামান ক্লিপ বনালোঁ আমাৰ শিৱাংশৰ জন্মদিনৰ দিনা শুভেচ্ছা দিয়াসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ যেন মোৰ ল'ৰাটোক আপোনালোকে মৰম আৰু আশীৰ্বাদ সদায় দি থাকিব আশা কৰিলোঁ আজিলৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ শিৱাংশ তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ শেষত ডাঙৰ হ'লে ভিডিঅ'টো চাই তোমাৰ বহুত ভাল লাগিব আজি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব